আপোনাৰ হাজবেণ্ডে আপোনাক মাৰপিট কৰে নেকি? যদি মাৰপিট কৰে তেন্তে জানি লওক আপোনাৰ কেইটামান অধিকাৰ। চৰকাৰ্ছ উইজডমৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো স্পেচিয়েলি সেই ভুক্তভোগী মহিলাসকলৰ কাৰণে যিসকলে দীৰ্ঘদিন ধৰি হাজবেণ্ড নাইবা হাজবেণ্ডৰ ফেমিলিৰ পৰা বিভিন্ন প্ৰকাৰে প্ৰতাৰিত হৈ আছে। বৰ্তমান সময়ত দেখা যায় যে হাজবেণ্ডে ৱাইফৰ লগত মাৰপিট কৰে নাইবা হাজবেণ্ডৰ ফেমিলিয়ে সেই ভুক্তভোগী মহিলাগৰাকীৰ ওপৰত বহুতো অত্যাচাৰ কৰা দেখা যায়। যাৰ ফলত কি হয়, কিছুমান ক্ষেত্ৰত দেখা যায় যে ধৰক জ্বলাই দিছে নাইবা সেই ভুক্তভোগী মহিলাগৰাকী ছুইচাইড কৰিবলৈ বাধ্য হৈছে। কিন্তু কিয়? কাৰণ সেই ভুক্তভোগী মহিলাগৰাকীয়ে নাজানে তাৰ যে কিছুমান অধিকাৰ আছে। যদি অধিকাৰকেইটাৰ বিষয়ে সি জানিলেহেঁতেন তেতিয়াহ'লে আজি এই দিনটো দেখিবলগীয়া নহ'লহেঁতেন। আপুনি যদি মোৰ চেনেলত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ। তেন্তে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাজবেণ্ড নাইবা আপোনাৰ হাজবেণ্ডৰ ফেমিলিয়ে যদি আপোনাৰ ওপৰত অত্যাচাৰ কৰি আছে তেন্তে জাষ্ট আপুনি এটা কথা ক'ব লাগে হাজবেণ্ড আৰু হাজবেণ্ডৰ ফেমিলিক, চাওক আপোনালোকে ইমান দিন যি কৰিবলগীয়া আছিলে কৰিলে, এতিয়া আৰু মই এই অত্যাচাৰ সহ্য নকৰোঁ। আপোনালোকে যদি নেক্সট টাইম মোৰ লগত তেনেকুৱা কৰে তেন্তে হ'লে মই আইনৰ ওচৰত যাম আৰু এইকেইটা ধাৰাত আপোনালোকক মই জেলৰ ভাত খুৱাম। তেন্তে জানি লওক এই ধাৰাকেইটা কি হয়। ফাৰ্ষ্ট হ'ল IPC ছেকশ্যন 498A। 498A মানে হ'ল আপোনাৰ হাজবেণ্ড নাইবা আপোনাৰ হাজবেণ্ডৰ ফেমিলিয়ে যদি আপোনাৰ পৰা যৌতুক, যাক আমি দহেজ বুলিও কওঁ, যদি বিচাৰে তেন্তে আপুনি 498Aৰ অধীনত আপুনি তেওঁলোকৰ ওপৰত কমপ্লেইন ফাইল কৰিব পাৰিব। ছেকেণ্ড হ'ল IPC ছেকশ্যন 406, যাৰ মানে হ'ল যদি আপুনি বিয়াৰ সময়ত আপোনাৰ দেউতাৰ ঘৰৰ পৰা নাইবা আপোনাৰ হাজবেণ্ডৰ ফেমিলিৰ পৰা যিবোৰ গিফ্ট আপুনি লাভ কৰে, এই গিফ্টসমূহ হ'ল আপোনাৰ। যদি আপোনাৰ হাজবেণ্ড বা হাজবেণ্ডৰ ফেমিলিয়ে সেই গিফ্টসমূহ আপুনি জব্দ কৰি লয়, আপোনাক নিদিয়ে, তেন্তে আপুনি IPC ছেকশ্যন 498Aৰ লগত 406 লগাই আপুনি কেছ দি দিব পাৰে। থাৰ্ড আৰু মষ্ট ইম্পৰ্টেণ্ট হ'ল 323। আপোনাৰ হাজবেণ্ড নাইবা আপোনাৰ হাজবেণ্ডৰ ফেমিলিয়ে যদি আপোনাৰ লগত মাৰপিট কৰে বা আপোনাক অত্যাচাৰ কৰে তেতিয়াহ'লে আপুনি IPC ছেকশ্যন 498A আৰু 406 আৰু 323 তিনিওটা লগাই আপুনি কেছ দি দিব পাৰে। আপোনাৰ হাজবেণ্ডে যদি আপোনাৰ পৰা ডিভোৰ্চ বিচাৰি কোৰ্টত কেছ ফাইল কৰে তেতিয়াহ'লে আপুনি ছেকশ্যন 24ৰ অধীনত আপুনিও কেছ ফাইল কৰিব পাৰিব আৰু আপোনাৰ কোৰ্টত অহা যোৱাৰ খৰচ লগতে আপোনাৰ এডভোকেটৰ খৰচ আপোনাৰ হাজবেণ্ডে বহন কৰিব লাগিব। ইয়াৰ উপৰি CRPC ছেকশ্যন 125 লগাই আপুনি কেছ ফাইল কৰিব পাৰি। যদি আপুনি CRPC 125 কেছ লগায় তেন্তে আপোনাৰ ভৰণ পোষণৰ দায়িত্বৰ লগতে আপোনাৰ যদি সন্তান আছে তেতিয়াহ'লে সন্তানৰ দায়িত্ব আপোনাৰ হাজবেণ্ডে বহন কৰিব লাগিব। আপোনাৰ লগত যদি আপোনাৰ হাজবেণ্ড নাইবা হাজবেণ্ডৰ ফেমিলিয়ে অত্যাচাৰসমূহ কৰি আছে তেন্তে আৰু আপুনি সহ্য কৰিব নালাগে। আপুনি আপোনাৰ ঘৰৰ ওচৰত থকা পুলিচ ষ্টেচনত গৈ আপুনি ৰিপৰ্ট কৰিব পাৰে। আৰু আপোনালোকে বুজি পালে যে আপোনাৰ লগত যদি আপোনাৰ হাজবেণ্ড নাইবা হাজবেণ্ডৰ ফেমিলিয়ে অত্যাচাৰ কৰে তেন্তে আপুনি কি কৰিব। আপোনালোকে এই ভিডিঅ'টো ভাল লাগিল আৰু যদি এনেকুৱা ধৰণৰ নতুন ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে চাব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল। যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।